নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। দিনৰ মূৰত এটা আপোনালোকৰ বাবে বহুত ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াবলৈ ওলাইছোঁ আৰু আমি আহিছোঁ আজি অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি বৈকুণ্ঠ পৰায়ণ হৈছিল সেই ঠাইলৈ, অৰ্থাৎ মধুপুৰ সত্ৰলৈ। মধুপুৰ সত্ৰ অসমীয়া জাতিৰ বিশেষকৈ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম তীৰ্থভূমি। বৰ্তমান পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ মধুপুৰত অৱস্থিত এই স্থানত মহাপুৰুষ শংকৰদেৱৰ ইহলীলা সম্বৰণ কৰিছিল আৰু ইয়াৰ উপৰিও বহু ভকতে এই স্থানতে তেওঁলোকৰ ইহলীলা সম্বৰণ কৰিছে। জীৱনৰ অন্তিমটো সময়ছোৱা শংকৰদেৱে ইয়াত থাকি ধৰ্ম চৰ্চা কৰাৰ লগতে সাহিত্যিক আৰু সাংস্কৃতিক কৃষ্টিও ৰচনা কৰিছিল। এই মধুপুৰ সত্ৰক 10 মুকুটৰ থান বুলিও কোৱা হয়। 10 মুকুট অৰ্থাৎ মুকুট সম মুক্ত মানে হ'ল শংকৰদেৱৰ 10জন শিষ্যৰ ইয়াত থকা ভেটি। গতিকে আহক আমি এই মধুপুৰ সত্ৰৰ কিছু দৃশ্য আপোনালোকৰ আগত আগবঢ়াইছোঁ আৰু চাওক। মোৰ লগতে আপোনালোকে এই যি মহাপুৰুষজনৰ ইহলীলা সম্বৰণ কৰা ঠাই, এই ঠাইত গৈ কিনে আমি মহাপুৰুষজনৰ আশীষ লওঁ আৰু আমি মধুপুৰ সত্ৰ কেনেকৈ হ'ল আৰু মধুপুৰ নামটো কেনেকৈ হ'ল আমি এই বিষয়ে এই সত্ৰৰে ভকত আৰু এই ভকতৰ পৰাই আমি জানো। আহকচোন। সত্ৰখননো কিয় হ'ল বা কেনেকৈ মধুপুৰ সৃষ্টি হ'ল। গুৰুজনাই 85 বছৰ বয়সত ভাৰত ভ্ৰমণলৈ আহিছিল। বৰপেটা পাটবাসীৰ পৰা 126 জন ভকত সহিতে। যেতিয়া 126 জন ভকত সহিতে তেওঁ ভাৰত ভ্ৰমণলৈ আহিব, তেতিয়া তেওঁৰ দ্বিতীয় পৰিবাৰ কালিন্দীয়াই বৰপেটা পাটবাসীতে কৈছিল, প্ৰভু ভাৰত ভ্ৰমণত যাব নালাগে। তেওঁ বৰ বিমূৰত পৰা যেন হ'ল। এতিয়া 126 জন ভকতে টোপলা বান্ধি ৰেডি। হেন অৱস্থাত যদি আমি নাযাওঁ বুলি কওঁ, ভকতসকলেতো খুব বেয়া পাব। তেতিয়া কালিন্দীয়াইৰ কথাটো বুজি পাই কালিন্দীয়াই ক'লে, তোমাৰ কথাটোও ৰাখিলোঁ আৰু আমাৰ কথাটোও ৰাখোঁ। তোমাৰ কথাটো হ'ল কি বৃন্দাবনত যাব নালাগে, বৃন্দাবনলৈ নাযায় বাকী ঠাইবিলাক ঘূৰাই পকাই লৈ আহোঁ। তেতিয়া কালিন্দীয়াইও অনুমতি দিলে। মানে গুৰুজনাই যেতিয়া বৰপেটা পাটবাসীৰ পৰা যাত্ৰা আৰম্ভ কৰিছে, জগন্নাথৰ পাণ্ডা সপোন দেখাইছে যে উজনিৰ ফালৰ পৰা চৈতন্য জগন্নাথ আহি আছে, তেখেতে যাতে ইয়াত সেৱা নকৰে, তেখেতকে আমি সেৱা কৰিব লাগে। কাৰণ আমি হ'লোঁ কাঠৰ পুতলা জগন্নাথ, আমাক য'তে বহাই ৰাখিছে আমি তাতেই বহি আছোঁ। গতিকে তেওঁ চৈতন্য, তেখেতে আহি আছে, তেখেতে যাতে ইয়াত সেৱা নকৰে। তেতিয়া গৈ পোৱাৰ লগে লগে তেওঁৰ চেহেৰাটো ৰং ৰূপ দেখি তেতিয়া চিন্তা কৰিলে যে এই চৈতন্য জগন্নাথ এওঁৱে যে প্ৰভু আপোনাক আমি সৰল প্ৰাৰ্থনা জনাইছোঁ, আপুনি যাতে ইয়াত সেৱা নকৰে। তেতিয়া তেওঁ পশ্চিম ফালৰ খুঁটি দুটাত ধৰি ভিতৰ চোৱাটো কি আছে চাইছিলে। তেতিয়া গুৰুজনে হাত দিয়াৰ লগে লগে পিতলৰ খুঁটি দুটাত তেওঁৰ হাতৰ চাপ দুটা বহিলে। এতিয়া তেওঁলোকেতো হতভম্ব হয়, নিশ্চয় এওঁ চৈতন্য জগন্নাথ নহ'লে হাতৰ চাপ কিয় বহিলে? কত মানুহ আহিছে, কত মানুহ হাৰিছে, কাৰো চাপ এই গুৰুজনে সেৱা সৎকাৰ নকাৰি 126 জন ভকত সহিতে তেওঁ উভতি আহে। কিন্তু বৃন্দাবনত নগ'ল, কাৰণ কালিন্দীয়াই কথা দি আহিছে। তেতিয়া উভতি আহি 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 এই জেগাডোখৰ পালে। এই জেগাডোখৰ পোৱাত গধূলি সময় হ'ল। গধূলি সময় হোৱাত গুৰুজনে চিন্তা কৰিলে, ভাৱ বান্ধৱসকল এতিয়া গধূলিও হ'ল, আমি নৌকাৰেনো কোনফালে যাম ৰাতি বেলি?
গতিকে ইয়াতেতো আশ্ৰয়ো নাই আৰু আমি যাই থকাটোও অসম্ভৱ। গুৰুজনাই স্থিৰ কৰিলে এয়া গুৰু ঘৰত যিখন গুৰু আসন আছে সেইখিনি ঠাইতে বৃহৎ পাৰুলি গছ এজোপা আছে। এই পাৰুলি গছজোপাকে আশ্ৰয় কৰি গুৰুজনাই ৰাতিটো কটাম বুলি সিদ্ধান্ত দিলে। ভকতসকলে ক'লে, প্ৰভু আপোনাৰ ইচ্ছা, আপুনি যদি গছৰ তলত থাকিব পাৰে আমিনো কেলেই নোৱাৰিম। তেতিয়া গুৰুজনে পূবমুৱা হৈ গছজোপাৰ তলত বহিলে, ভকতসকলে পশ্চিমমুৱা হৈ বহিলে। এতিয়া মাধৱ গুৰুৱে বৰ চিয়ানা আছিলে, কিন্তু কালিন্দী আহি তেখেতকো কৈ পঠাইছে, বৃন্দাবনত যাবৰ কাৰণে বাধা কৰিছে। ইয়াত আহি পেলাই প্ৰশ্ন কৰিলে, প্ৰভু আমাক ভাৰত ভ্ৰমণলৈ লৈ আহিল, আমাকতো বৃন্দাবনত নিনিলে, নিনিলে নাই, আমি উভতি আহিলোঁতো। এতিয়া কৃষ্ণই যে বৃন্দাবনৰ ৰাসক্ৰিয়া কৰিছিল সেইখিনি কথা ইয়াতে বৰ্ণনা কৰিলে আমি নথৈ আনন্দিত হ'ম, আমি বৃন্দাবনত যোৱাটোৱে হ'ব। তেতিয়া গছৰ তলত বহি গুৰুজনাই মাধৱদেৱৰ অনুৰোধত ৰাসক্ৰিয়াৰ কথা আৰম্ভ কৰিলে। ৰাসক্ৰিয়াৰ কথা সমাপ্ত হোৱাৰ লগে লগে তেওঁ যি ঠাইত বহিছিল সেই ঠাইৰে গছৰ ওপৰত, গছৰ ডালত মৌ বাঁহ এটা আছে। মৌ ভৰপূৰ হৈ গুৰু হৃদয়ত টপ টপকৈ মৌৰস পৰিলে। তেতিয়া গুৰুজনে চালে এয়া মধুৰ ৰস, চালে যে এয়া মধুৰ বাঁহৰ পৰা টপ টপকৈ মধু পৰি আছে। এই 126জন ভকতৰ ভিতৰত বুঢ়ীৰ্প গোবিন্দ আতৈ নামৰ এজন ভকত আছিলে। তেখেতক ক'লে, গোবিন্দ আতৈ তুমি এতিয়া গছত উঠিব লাগে, মৌৰস পাৰিব লাগে আৰু ভকতসকলক প্ৰসাদ হিচাপে বিতৰণ কৰি দিব লাগে। গুৰুজনাক সেৱা সৎকাৰ পাৰি আৰু গুৰু বাক্য নাৰাখিলেও বেয়া হ'ব। তেওঁ গছৰ ওপৰত উঠি মৌৰস পাৰিলে। গুৰুজনাক আনি চমজালে, প্ৰভু এয়া আমাৰ মৌৰস পৰা হ'ল। তেতিয়া গুৰুজনাই ক'লে, তোমাৰ মৌৰস পৰা হ'ল, আমিও এগছি বন্তি জ্বলাওঁ। এইডোখৰ জেগাৰ নাম আছিল চন্দনচৰা। আজিৰ পৰা নামকৰণ কৰা হ'ল মধুপুৰ, আৰু মধুপুৰ নামে এখন পবিত্ৰ স্থান হৈ উঠিব এতিয়া। গুৰুজনে 85 বছৰ বয়সত মধুপান কৰি মধুপুৰ নাম ৰচনা কৰি নেক্সট দিনা আৰু বৰপেটা পাতবাগানলৈ গুচি গ'ল। 107 বছৰ বয়স যেতিয়া হয় তেতিয়া তেখেতৰ মনত আহিল, আমিতো মধুপুৰ ৰচনা কৰি থৈ আহিছোঁ, থান এখনি হ'ব বুলি কৈ আহিছোঁ, এতিয়া যাব লাগে, থানখনি পাতিব লাগে। পুনৰবাৰ ঘূৰি আহি তেওঁ ইয়াত সত্ৰ স্থাপন কৰি 13 বছৰ কাল আছিল ইয়াত। আৰু এইডোখৰ জেগাৰ নাম হ'ল চাৰিটা। প্ৰথম নাম চন্দনচৰা, দ্বিতীয় নামটো হ'ল মধুপুৰ, তৃতীয় নামটো হ'ল ভেলা মধুপুৰ, চতুৰ্থ নাম হ'ল দহমুকুটৰ থান। ভেলা মধুপুৰ কিয় হ'ল? ভেলাত মাধৱদেৱ আছিল, ভেলাডঙাত সত্ৰ এখন আছিল। গুৰুজনায়ো বৈকুণ্ঠগ্ৰামী হ'ল, মাধৱদেৱো বৈকুণ্ঠগ্ৰামী হ'ল। এই সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হয় বুঢ়ীৰ্প গোবিন্দ আতৈ। তেওঁ ৰজাৰ লগত যোগাযোগ কৰি এতিয়া সত্ৰখন চোৱা চিতা মানুহ নাইকিয়া হ'ল যেতিয়া ৰজাক ক'লে, প্ৰভু মহাৰাজ, গুৰুজনাৰ মাধৱ গুৰুৰ যিখিনি সহায় সম্পত্তি আছে এতিয়া নদী উটুৱাই নিব। নদী উটুৱাই নিয়াত কৰি এই সম্পত্তিখিনি মধুপুৰত নি পেলাই তাত ৰখাটোৱে ভাল দেখা যায়। এতিয়া ৰজা ভাল কথা, নদী উটুৱাই নিয়াত কৰি আনি সংৰক্ষণ কৰি ৰখাটোৱেই ভাল। তেতিয়া ভেলাৰ পৰা মাধৱ গুৰুৰ সম্পত্তিখিনি অনাৰ কাৰণে নাম পালে ভেলা মধুপুৰ। চতুৰ্থ নাম হ'ল দহমুকুটৰ থান। 10জন আটাপুৰুষ আছিল গুৰুজনাৰ লগত। এয়া আমি বহি আছোঁ, এইটো এটা ভীতি, এই দুজন ভকতৰ বাসস্থান। এয়া উত্তৰ ফালে আছে দুটি ঘৰ এনেকুৱা, তাত আছিল 4জন ভকত। গেটৰ সন্মুখত এটা ঘৰ আছে, তাত আছিল 2জন। এইপিনে এটা আছে, এইপিনে সেইটো ঘৰত আছিলে 2জন ভকত।
এই 10জন আতাপুৰুষ যেতিয়া বৈকুণ্ঠগ্ৰামী হ'ল নাম হ'ল দহমুকুটত। এইখিনি হ'ল মধুপুৰৰ জন্মবাস। আপোনালোকে নিশ্চয় শুনা পালে ভকতজনৰ মুখেৰে যে মধুপুৰ সত্ৰ কিয় বিখ্যাত বা মধুপুৰ সত্ৰ আমাৰ অসমীয়া জাতিৰ বাবে কিয় ইমান এটা পবিত্ৰ স্থান। আৰু এই তীৰ্থস্থানতে আহক আপোনালোকেও আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি গুৰুজনা সেই গুৰুজনাৰ আশীষ লওঁ। ধন্যবাদ। অনিচ্ছাকৃত ভুলৰ বাবে সকলোৰে ওচৰত মাৰ্জনা বিচাৰি মোৰ ইউটিউব চেনেলটো আপোনালোকে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়াহে আৰু এনেকুৱা ভাল ভাল ভিডিঅ' পাব।